खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर'। फैगौ 30 अक्ट'बराव जानो गोनां उफ्रा बिसायख'थिनि थाखाय बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ 58 नं तामुलपुर बियाबाव मित्रजोत दोलोनि बिजाथि जलेन दैमारिनि जानानै फोसावदिंनाय हाबाफारियाव बाहागो लानानै ओरैबायदि बुङो। চলি আছে আমাৰ তামোলপুৰত নিৰ্বাচনটোতো শেষে হৈছে, খালি ফৰ্মেলিটিছে বাকী। ইয়াত আৰু বহুত ভোটৰ ব্যৱধানত আমাৰ কেণ্ডিডেট বিজয় হৈ আছে, ইয়াত কোনো সন্দেহ নাই। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ তামোলপুৰত 4খন মিটিং কৰি এণ্টায়াৰ তামোলপুৰত ক'ত ৰাস্তা লাগে, ক'ত দলং লাগে, ক'ত হায়াৰ ছেকেণ্ডাৰী লাগে, ক'ত কলেজ লাগে, চব কাম শেষ কৰি দিছে। গতিকে এইটো গোটেই ইণ্ডিয়াৰ এটা পলিচিৰ লগত জড়িত হয়। তো মূল্যবৃদ্ধিটো ৰোধ কৰিবৰ কাৰণে আমাৰ প্ৰডাকশ্যনটো ছাৰপ্লাছ হ'ব লাগিব। আৰু যিটো তেল জাতীয় বা বিভিন্ন যিটো সামগ্ৰী, সেই সামগ্ৰীৰ কাৰণে এটা গভৰ্ণমেণ্ট পলিচিৰ লগত সেইটো জড়িত হৈ থাকে। তো যিয়ে নহওক, মই এইটোৰ ওপৰত এইকেইদিন বহুত বেছি ৰিভিউ কৰা নাই। মই ৰিভিউ কৰিম, মই এইটো ষ্টাডি কৰিম। আদাৰৱাইজ যিটো তেলক বাদ দি পেলাই বাকী যিটো কথা পতা হয়, এই মূল্যবৃদ্ধিটো ৰোধ কৰিব লাগিলে আমাৰ প্ৰডাকশ্যনটো ছাৰপ্লাছ হ'ব লাগিব। কিছু ঠাইত চৰকাৰী মাটিও অবৈধভাৱে দখল কৰি বহি আছে। এইটো বিষয় পাতিবৰ কাৰণে বহুত টাইম আছে, তো বেলেগ কথা পাতা। এতিয়া কেম্পিং কেনেকৈ চলিছে, মুখ্যমন্ত্ৰীয়ে কি কৈছে, কোনে কি কৈছে, সেইবিলাক কথা পাতা, হয়নে? হাগ্ৰামা মহিলাৰী ক'ত গৈছে সেইটোও মোক কোৱা, ঠিক আছে? থেংক ইউ। तामुलपुरनिफ्राय दीपक कुमार पाठक, इनसाइड एनि बर'।